আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি সকলোৱে মিলি আজিৰ ভিডিঅ'টো উপভোগ কৰোঁ। ইউটিউব চেনেলটো গ্ৰ'থ নোহোৱাই হ'ল, ইমান ইনকামবোৰ মানে কমাই দিছে। এনেকৈ হ'বলৈ হ'লে বাৰু কেনেকৈ হ'ব বাৰু, চিন্তাহে হৈছে দেই। তাতে এইকেইদিন আৰু ভিডিঅ' দিব পৰা নাই, কিমান যে ডাউন হৈ গৈছে ঠিক নাই আৰু। কিবা এটা কৰিবহে লাগিব, ভেলুৱাক সুধিব লাগিব, কিবা এটা ভিডিঅ' এটা বনাব নেকি। পিছে নবনালেতো এনেকৈ হ'বলৈ হ'লেচোন মোৰ ইউটিউব চেনেলটো এদিন নাইকিয়া হৈ যাবগৈচোন। আজি 2মাহমান ভিডিঅ' দিবই পৰা নাই, ইটো কাম সিটো কাম, মানে ব্লগ দুটা মানেকৈ ষ্টাৰ্ট দিব লাগিব আৰু দেই। মা অকলে কি ভুৱাই আছা ভেনা মেখি এই চাচোন চিনটো কিনো হৈছে জানো। ইউটিউব তাত একো গ্ৰ'থ একোৱে নাই, 2মাহমানৰ পৰা ভিডিঅ' দিয়া নাই আৰু তাতে ইনকামো একেবাৰে নাইকিয়া হৈ গৈছে। তাকে মই ভিডিঅ' এটাহে বনাওঁ বুলি ভাবিছিলোঁ। কিহৰ ওপৰত বনাম বাৰু কোৱাচোন। বহুত দিন হ'ল সিহঁতে একো বস্তুৱেই খাবলৈ পোৱা নাই, সেইটোকে কৰিব লাগিব। খুৰীকে ক'ব লাগিব, খুৰী কাম এটাকে কৰক নহ'লে, কিবা খোৱা বস্তুকে চেলেঞ্জ কৰক নহ'লে। চেলেঞ্জ নকৰিলেও নহ'লে বা বস্তু বনাই পেলাই এনেকৈ ধুনীয়াকৈ সজাই মেলি থওক, তেনেকুৱা কৰিলেও হওক, নহ'লে বা ক'ৰবাত আমি ৰেষ্টুৰেণ্টত ওলাই যাওঁ ব'লক, ফুড ব্লগিঙকে কৰিব। ভাল আইডিয়া দিছচোন। হেৰি নহয়, ফুড ব্লগিঙকে ষ্টাৰ্ট দিব পাৰোঁ তেতিয়াহ'লে, চেলেঞ্জ নকৰি পেলাই। কেলৈ আমাৰ ইয়াত বুক ফেয়াৰৱেল হৈ আছে নহয়। ফেয়াৰৱেল নহয় বুক ফেয়াৰ, গ্ৰন্থমেলা কেলৈ যোৰহাটত হৈ থকা নাই জানো। সেইটোকে কৈছোঁ, বুক ফেয়াৰে নে কি জানো, গ্ৰন্থমেলাই নে। তালৈকে যাওঁ ব'ল আমি। তাত নহ'লে বা খানাৰ একদম পূৰা ভেৰাইটি একদম পূৰা দিব পাৰিম। একদম ৰিভিউ দিম, তেতিয়া মানুহবোৰ আহিব, ভাল পাব। আৰু ফিল্ডত গ'লেহে মানুহবোৰ লগ পাম মই। সেইটোকে কৰিব পাৰে। ভেলুৱাকো লৈ ল'ব, আমি দুটা একদম পূৰা খাই একদম ৰিভিউ দি দিম আৰু আপুনি ভিডিঅ'টো বনাই দিব। তহঁতি মোৰ ভিডিঅ'তে ওলাই একেবাৰে ফেমাছ হৈ গৈছ। আজিকালি কমেণ্টত ভেলুৱাক নোলালে ক'ব ভেলুৱা কিনি গ'ল, আকৌ তোক নোলিয়ালে ক'ব চিনটো নাই নেকি চিনটো। তহঁতকহে মই একেবাৰে ভাইৰেল কৰি থকা হৈছে আৰু দেই। মই মানে নিজেই ওলাম আকৌ, তহঁতি কেমেৰা ধৰিবি আৰু মই ওলাম। হয় নেকি? আপুনি তেতিয়াহ'লে ভেলুৱাৰ লগত পাতি ল'ব কেতিয়াকৈ যায়। হ'ব দে, ভেলুৱাই স্কুলৰ পৰা আহি পাওক, মই তাক সুধিম আজিয়ে যায় নে কাইলৈকে যায়, তেতিয়াহে পাৰিম আকৌ এওঁকো সুধিব লাগিব নহয়। কেলৈ গাড়ীখনতে যাব লাগিব, আমি 4টা যাম তেতিয়া আৰু। হ'ব আপুনি চিন্তাই নকৰিব খুৰী, একদম মস্তিকৈ গুচি যাম। দেৰি হ'লেও হ'ব, একো নহয়, মই আপোনালোকৰ লগত যাম বুলিহে ক'ম ঘৰত। ঠিক আছে বাৰু দে, তোৰ যদি দেৰি নহয় তেতিয়াহ'লে আমি ৰাতিয়ে যাম আৰু দে, ভেলুৱা আহি লওক স্কুলৰ পৰা। তোৰ মায়ে আজিকালি ভিডিঅ' নবনাই নেকি? আগতেচোন ডেইলি একদম পূৰা ব্লগ বনাই থাকে। তই স্কুললৈ আহিলেও আনকি বনাই, তই কি খাইছ, তই কি নাই খোৱা, চব দেখোন আমি ইউটিউবতে দেখিবলৈ পাওঁ। আজিকালি নবনোৱা হ'ল নেকি? নহয় মায়ে সময় পোৱা নাই আকৌ, ভাইটিৰ লগত লাগি থাকোঁতেনে বনাব মই আজি ক'বগৈ লাগিব। ভিডিঅ' কি দিয়াই নাই নেকি মায়ে? নাই দিয়াতো। আমাৰ মায়ে কেলৈ চাই ন, মায়ে আকৌ চাই পেলাই কৈ থাকে ভেলুৱাই পঢ়িছে নহয়, তইহে নপঢ়। সেইবোৰ চাই মোক একদম ঘৰত একদম দবাই থাকে আৰু। মোৰ ব্লগ চাই একদম পুৰা গালি শুনি থাকো আৰু। একদম মানে আৰু কেনেকুৱা গালি শুনো বুলি ভাবিছ ঘৰত। তই ইমান পঢ়িব পাৰ। মই শুই থাকিলেও মায়ে ব্লগ বনালে মই উঠাই মেলি লয় আকৌ পঢ়াবলৈ, নহ'লে কণ্টেণ্টে নাথাকে। অলপ দিনৰ পৰা মায়ে এইবোৰ কণ্টেণ্ট দিয়াই নাই পায়। আজি ফুড ব্লগিঙকে কৰিবলৈ ক'ব লাগিব মাক। কবি তেতিয়া ভাল লাগে আকৌ। আৰু মাক মানে বৰমাক কবি আকৌ, আমাকো টেষ্টি খানা একদম খুৱাবলৈ। ঠিক আছে মই ক'ম তহঁতকো এদিন ঘৰলৈ মাতি পেলাই টেষ্টি খানা খুৱাবলৈ। মাতিবি। বৰমাই যে বনাইছিলে গাহৰি, যে তিলত দিয়া গাহৰি যে, বহুত টেষ্টি হৈছিলে বুলি ইউটিউবত কৈছিলে। সেইটোকে বনাই খুৱাবলৈ কবি। এতিয়া ক'ত পাবি আকৌ গাহৰি? গাহৰি বেন কৰি থৈছে নহয়, এতিয়া গাহৰি নাপাওঁ নহয়। হ'ব যেতিয়া গাহৰি হ'ব তেতিয়া মাতিলেও হ'ব। তেতিয়াহ'লে হ'ব, কিবা এটা কৰিব লাগিব, তহঁত গোটেইকেইটাকে মাতিব লাগিব তেতিয়াহ'লে। কওক। ভাল লাগিছে আপোনাৰ? ভাল আছোঁ দিয়ক আৰু। আজিকালি বাইলুং ইউটিউবাৰে ভিডিঅ' চিডিঅ' নবনোৱা হ'ল নেকি বাৰু? বাইদেউৰ কথা কৈছে? বাইদেৱে আজিকালি সময়ে নোপোৱা হৈছে বুজিছে। আপোনালোকে ব্লগ চাই নেকি মানে? আকৌ আমি চাই থাকোঁ আকৌ, তাতে আকৌ তোক দেখি থাকোঁ, সেইটো কাৰণে আকৌ বোলো ফোন কৰিছোঁ। বাইদেউ বোলো ভিডিঅ' চিডিঅ' নিদিয়া হ'ল যে, 2মাহমান দিয়াই নাই হপায়, চাবলৈকে পোৱা নাই নহয়। বাইদেৱে দিয়াই নাই নেকি ব্লগ শ্লগ? সময়ে নাপায় বুজিছে। মই আজি ক'ব লাগিব পিছে, কেলেনো নাই দিয়া বা। পইচানো বাৰু কিমানমান পায় বাৰু? মই নাজানো নহয় সেইবোৰ কথা। পিছে কিমান পায় এনেই আৰু গম পাওঁ আৰু, কিবা কিবি অলপ পায় আৰু, চলি থাকিবলৈ হয় বুলি কয় আৰু। কিমাননো পায় আৰু, সঁচা কথা ক'ব নি আৰু। সেইটোও হয় পিছে। নহয় মোৰ মানে প্ৰমোশ্যন এটা কৰিবলৈ আছিলে দোকান এখনৰ মানে। বোলো
বাইদেৱে কৈ দিব পাৰিছিলেহেঁতেন নেকি তাকে বোলো ফোন কৰোঁচোন বাইদেৱে আকৌ ইমেইল কৰিছিলোঁ ইমেইল চিমেইল একোৱে চোৱা নাই সেইটো কাৰণে বোলো তোকে সুধি চাওঁচোন বোলো ভালে কৰিলে দিয়ক মোলৈকে ফোন কৰিলে মই বাৰু বাইদেউ সুধি যাম বাৰু সিনো কিহৰ প্ৰমোশ্যন সেই কেলে দোকান এখন খোলা নাই জানো কাপোৰৰ সেই তাকে কাপোৰৰ প্ৰমোশ্যন এটা কৰি দিয়ে যেনে ভাল হ'লহেঁতেন তাতে বোলো ঘৰতে আছে আৰু বোলো ইউটিউবাৰ তাকে আৰু বেলেগক নামাতো বুলি ভাবিছিলোঁ বাইদেৱে কৰি দিব পাৰিব বাইদেউতো সেইবোৰ প্ৰমোশ্যন চমোশ্যন কৰিয়ে থাকে আৰু ধেৰ টকা পাই থাকে তই তেতিয়াহ'লে সুধি চাবিচোন তেওঁ পাৰিব নেকি ৰ মই সুধি চাম বাৰু হ'ব দিয়ক আৰু এতিয়া ৰাখিছোঁ দিয়ক ঐ বিলুৱা আকৌ এই পিজ্জাটো এতিয়া ঠাণ্ডাই হৈ যাব নহ'লে পিজ্জা বনাইছা নেকি তুমি মানে এই বনোৱা নাই অৰ্ডাৰ দিছিলোঁ সেই তোকে তই আহি পেলাই বোলো কি খাবি আকৌ স্কুলৰ পৰা সেইটো কাৰণে অৰ্ডাৰ দি থৈছিলোঁ মজা কৰিলা কিন্তু দেই বহুত টেষ্টি হ'ব চাগে স্পাইচি হ'ব ৱাও তুমি কেলে ইউটিউবত একো ভিডিঅ' চিডিঅ' নবনোৱা হ'লা নেকি মানে ৰচোন সময় নোপোৱা হ'লোচোন আজিকালি তাকে ভাবিছোঁ আজি বুক ফেয়াৰলৈকে যাবি নেকি হেৰি তেতিয়া ভিডিঅ' এটা কৰি ল'বলৈ হ'লহেঁতেন ভাল কণ্টেণ্ট এটাও হ'লহেঁতেন পাৰি পিছে যাব কোন যাবানো মোক যে স্কুলত চিন্তু আৰু এহেঁতি চবেই সুধিছে ন মায়ে ভিডিঅ' চিডিঅ' নিদিয়া হ'ল নেকি হয় নেকি ৰ বনাম এই আজিও এটা খাই থকা ৰিভিউ এটা দিম নহয় বনামেই নহ'লে হেল্ল' দোস্ত একেবাৰে বহুত দিনৰ মূৰত আমি আকৌ আপোনালোকৰ মাজলৈ ঘূৰি আহিছোঁ হয়তো আপোনালোকে বহুত অপেক্ষা কৰিবলগীয়া হ'ল আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ পিজ্জাৰ ভিডিঅ' এটা যদিহে আমাৰ চেনেলটো চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোকো দেখুওৱা আকৌ সেই আৰম্ভণিকণটো বনাই ল'বলৈ দেই এই চকীখনৰ ওপৰতে উঠি লৈছোঁ আপোনালোকে দেখিছে এয়া মোৰ ল'ৰা এতিয়া স্কুলৰ পৰা আহিছে তেওঁ তাৰ মানে বহুত ভোক লাগি আহিছিলে সেয়েহে তাক মানে এটা পিজ্জা অৰ্ডাৰ দিছিলোঁ ইয়াকে খাবলৈ দিছোঁ এতিয়া চিন্তুৱে ৰিভিউ দিব চিন্তু কেনেকুৱা হৈছে পিছে পিজ্জাটো খাব বহুত টেষ্টি হৈছে বহুত টেষ্টি মই ওৱান স্লাইচ খালোঁ বহুত টেষ্টি আৰু বাকীখিনি মায়ে খাব ভাইটিয়ে খাব সেনে থৈ দিছোঁ বহুত টেষ্টি বনাইছে মায়ে পিজ্জাটো ফাৰ্ষ্ট ট্ৰাই কৰিছে কিন্তু বহুত ধুনীয়া হৈছে যদি আপোনালোকক পিজ্জাৰ ৰেচিপি লাগে তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব মই তেতিয়া ইয়াৰ ৰেচিপিটো ধুনীয়াকৈ দি দিম এইটো তুমি অৰ্ডাৰহে দিছিলা একেবাৰে বনোৱা দেখুৱাইলা যে ক'ৰ পৰা ৰেচিপি দিবা একো নহয় যা কোনেও ৰেচিপি নোখোজে আৰু এতিয়া আকৌ বুক ফেয়াৰ ভিডিঅ' চিডিঅ' দি দিম এইবোৰ চব পাহৰি যাব মানুহে ৰেচিপি বিচৰা কোনে বাৰু পিজ্জা চিজ্জা বাৰু ঘৰত বনাই থাকিব পাৰিব এনেকৈ চলি যাবলৈ দেচোন বাৰু হৈছে আৰু তেতিয়াহ'লে হ'ব খোৱা তেতিয়াহ'লে পিজ্জাকে খোৱা আমি তেতিয়াহ'লে সন্ধিয়ালৈকে তালৈ যাম খা এই চিনটোকো কৈ দিবি ফোন এটা কৰি মই অথনি কৈছিলোঁ এবাৰ তই আহিলে জনাম বুলি ক'লোঁ ন সি আকৌ ৰখি থাকিব নহ'লে বা তই মই বাপে আৰু চিনটোৱে ওলাবি তেতিয়া চাৰিটাই যাম তহঁতি ভিডিঅ'টো বনাই দিবি আৰু টেষ্টি খানা টেষ্ট কৰিম ইউটিউবাৰ মোৰ ইমানগাল ছাবস্ক্ৰাইবাৰ আছে মানুহবোৰে ভালেই পাব প্ৰমোশ্যন কৰা বুলিয়ে ভাবিব আৰু খাবলৈও দিব এইখনচোন মস্ত এখন গোটেই পাৰ্কৰ লিখাকে বনাই থৈছেচোন আকৌ গোটেই পাৰ্কৰ গোটেই বনাই থৈছে দেখিছা নে পিছে গোটেইখন চকৰি টকৰি চবতে উঠিব পাৰিমচোন বল ভেলুৱা আমি দুইটা উঠোংগে বল সেই যিটো কামৰ কাৰণে আহিছোঁ সেইটোকে কৰি লওঁচোন এইবোৰ পাছতো উঠা মেলা হ'ব এই গধূলি হ'বই হৈছে এতিয়া সন্ধিয়া লাগিবই নহয় ভিডিঅ' বনাব লাগিব নহয় তহঁত দুটা যদি তাতে খেলি মেলি থাকোগে আৰু যে চকৰিত উঠিবলৈ নাপাওঁ আকৌ দেই এইবোৰ মূৰ চুৰ ঘূৰাই মেলি পৰিব একো নহয় হ'ব দিয়া ইহঁতকেইটা উঠিবলৈ তাৰ লগতে ময়ো উঠি দিম আৰু আপুনি বুঢ়াটো হৈ পেলাই উঠিবগৈ নালাগে চকৰিত ইহঁতৰ লগত ব'লক মোক ভিডিঅ' বনাই দিব ইহঁতৰ লগতে ব'লক বৰমা তেতিয়াহ'লে ভিডিঅ' চিডিঅ' বনাই মেলি লওঁ সোনকালে আজৰি হ'লে এইবোৰ উঠিব পাৰিম ভেলুৱা তই একেবাৰে চশমা লগাই লৈছ যে ল'ৰা এইবোৰ ফটো আমি কাম কৰি নাথাক কিন্তু দেই তই কিন্তু ভালকৈ বনাবি আকৌ বৰমা মই বনাই দিছোঁ ৰ'ব মই আইফোন কিনি থৈছোঁ নহয় বনা তই বনা তেতিয়াহ'লে ল'ৰা মোক আকৌ এইবোৰ কামেই কৰা নাই নহয় কেমেৰাটো কিনো হ'ল জানো পাৰিবি দে অন হ'ব নহয় কিবা হৈছে ৰ কৰি দিওঁ আৰম্ভ কৰি দিয়ক মই সেই কেমেৰা অন কৰিলোঁ হেল্ল' এভৰিৱান আজি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ চাওঁচোন আহক কৰি দিয়ক অকণমান ডাঙৰকৈ কওক মাইকটো ভাল কৰি লওক ভালেই হৈ আছে ইছ ৰাম এইবোৰ পৰা যেনিবা শান্তি নাই আৰু দেই যদি তোতে অকল ভিডিঅ' ফুৰিবলৈ আহোঁতেনেও ভিডিঅ' আনকি আপোনালোকে দেখিছে এখন মেলা য'ত বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে আৰু দেখিছেনে বাৰু ইমান ধুনীয়া ফুলবোৰ উলিয়াই থৈছে আইচক্ৰীমৰ দোকান চল বহিছে বেগ আৰু মিচিং কাপোৰ সকলোখিনি ওলাই আছে আপোনালোকক দেখাই যাম ব'লক
এয়া দেখিছেনে বাৰু এয়া বিভিন্ন ৰঙৰ ফুল আপোনালোকে যদি এনেকুৱা ধৰণৰ ফুল ল'ব বিচাৰে যদি এনেকুৱা ধৰণৰ আপোনালোকে ফুল ল'ব বিচাৰে তেতিয়াহ'লে এইখন মেলালৈ আহিব লাগিব এইখন দোকান আপোনালোকক মই ভালদৰে দেখাই দিছোঁ ভাল হৈছে খুৰীদেউ লাগি থাকক এতিয়া এইখন দোকানলৈ যাওঁ নেকি ঐ ল'ৰা বুজিছ আজি একো খাবলৈ নাপাওঁ মাৰে ব্লগিংহে কৰি থাকিব এই ৰ'বা ব্লগিঙৰ মাজতে খাবলৈ পাম এইখন বাৰু দেখিছেনে এইখন হৈছে এই যে আলুগুটিবোৰ যে কাটি যে তেলত যে উপঙাই ভাজে সেইখনৰ দোকান মানে ফ্ৰেঞ্চ ফ্ৰাইজৰ দোকান আপোনালোকে যদি খাব বিচাৰে এইখন দোকান ভিজিট কৰিব লাগিব বাইদেউ এই ফ্ৰেঞ্চ ফ্ৰাইজ কেনেকৈ লয় আৰু এটা মোলৈ বনাই দিবচোন অঁ এইটো 150কৈ লৈছোঁ ৰ'ব দিছোঁ আপুনি ফুড ব্লগাৰ নেকি হয় মই বাইলুং ইউটিউবাৰ আপোনাকতো চাওঁ মই আপোনাৰ কাৰণে 100 रुपीज দিয়ক আমাৰ দোকানখনৰ অলপমান প্ৰমোশ্যন কৰি দিব দেই এয়া দেখিছেনে মোৰ ছাবস্ক্ৰাইবাৰ কিছুমান লগ পাইছে তেওঁ মোক ফ্ৰেঞ্চ ফ্ৰাইজ কমকৈ দি দিছে লগ বাইদেউ ৱাও ইমান ধুনীয়া দেখিছেনে বাৰু আপোনালোকে বহুত টেষ্টি হয় এইখন দোকান এবাৰ ভিজিট কৰিবলৈ নাপাহৰিব যদিহে এইখন মেলালৈ আহে হ'ব ফ্ৰেঞ্চ ফ্ৰাইজটো খাবলৈতো দিয়া আয়ো দেখিছেনে বাৰু মোৰ ল'ৰাৰ ফ্ৰেঞ্চ ফ্ৰাইজ দেখি কেনেকৈ লোভৰ পানী পৰিছে খা মোলে খালি আকৌ থবিগে আকৌ আইও এই আলুগুটি সোপা খাই চুগাৰ সোপা বঢ়াই ল ৱাও বহুত টেষ্টি লাগিছে কিন্তু দেই মই আৰু ভিডিঅ' বনাই দিব নোৱাৰো দেই মোক খাবলৈ লাগে দেই হৈ মই খাইহে লৈছোঁ খাই ল তাৰপিছত ভিডিঅ' বনালে হ'ব হৈ যাব ইমান ভিডিঅ' আয়ো ৰকমকৈ একদম পূৰা চবে একদম শেষেই কৰিছে খাই সেই কাপোৰৰ দোকানখনলৈ যাওঁচোন বোলে ইমান ধুনীয়া কাপোৰ আছে দেখিছানে বাৰু সেইবোৰ ল'বলৈ দেখা নাই তোমাক এই ডিছকাউণ্টটো দিবই বাহিৰৰ পৰা অহা কাপোৰবোৰত তুমি সেই ব্লগাৰ বুলি ক'লে ব'লা নহ'লে বা তো মই সেই ফুড ব্লগাৰ হৈ পেলাই মোক কাপোৰতহে ডিছকাউণ্ট দিব কথা আৰু কৈছে আৰু দেই আজিকালি কিহৰ কি ভিডিঅ' বনাইছে কি ঠিক সেইবোৰৰ লগত কথা নাই নহয় হ'লেই হয় মুঠতে হয়তো সেইটোৱে মুঠতে হ'লেই হয় আৰু ব'লক তেতিয়াহ'লে ইহঁতিতো শেষেই কৰিলে ফ্ৰেঞ্চ ফ্ৰাইজ খাই ভণ্টি বহুত টেষ্টি বনাইছা কিন্তু দেই মই ধুনীয়াকৈ ভিডিঅ' বনাই পেলাই বাৰু আপলোড কৰি দিম চাবা খালি দেই ঠিক আছে বাইদেউ থেংক ইউ দেই আজিৰ ভিডিঅ'টো আছিল ইমানেই আপোনালোকে বাৰু আমাৰ ভিডিঅ'সমূহ চাই আছেনে যদিহে চাই আছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ তেতিয়াহ'লে